আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম অসমৰ জনপ্ৰিয় অভিনেত্ৰী সৌৰভী দাসৰ বিষয়ে কিছু নজনা কথা। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তেওঁৰ ৰিয়েল নেম হৈছে সৌৰভী দাস আৰু তেওঁৰ নিক নেম হৈছে মাইনা। ডেট অফ বাৰ্থ 22 আগষ্ট 1998। প্ৰফেশ্যন এক্ট্ৰেছ এণ্ড মডেল। বাৰ্থ প্লেচ নলবাৰী, আছাম। তেওঁৰ দেউতাকৰ নাম হ'ল প্ৰবীণ দাস আৰু তেওঁৰ মাকৰ নাম হ'ল ৰুক্মিণী দাস। সৌৰভী দাসৰ ককায়েকৰ নাম হ'ল দীপজ্যোতি দাস। সৌৰভী দাসে মেট্ৰিক পৰীক্ষা পাছ কৰিছিল কালিৰাম বৰুৱা গাৰ্লছ হাই স্কুলৰ পৰা আৰু তেওঁ পঢ়া কলেজখনৰ নাম হ'ল ললিত চন্দ্ৰ ভৰালী কলেজ। সৌৰভী দাসে পোনপ্ৰথম অভিনয় কৰা চিৰিয়েলখনৰ নাম হৈছে ইন্দ্ৰধনু। সৌৰভী দাসে বহুতো গীতত অভিনয় কৰিছে, তাৰে ভিতৰত তোমাকে নেপালে, প্ৰেমৰ শোভা, মৰিচিকা, দুবাহুৰে আশাপতি লবানে, মালিনী আদি জনপ্ৰিয় গীতত তেওঁ অভিনয় কৰিছিল। সৌৰভী দাসৰ কেইখনমান ধাৰাবাহিকৰ নাম হ'ল যিকেইখনত তেওঁ অভিনয় কৰিছে, তাৰ ভিতৰত হ'ল ইন্দ্ৰধেনু, পৰিণীতা আদি। অভিনেত্ৰী সৌৰভী দাসৰ ফেভৰেট বলিউড এক্টৰ হ'ল ছলমান খান আৰু তেওঁৰ ফেভৰেট বলিউড এক্ট্ৰেছ হ'ল দীপিকা পাডুকন। আৰু তেওঁৰ অসমীয়াৰ ফেভৰেট এক্টৰ হ'ল উৎপল দাস আৰু ফেভৰেট এক্টৰ হ'ল আছামিজ বৰষা ৰাণী বিষয়া। আৰু তেওঁৰ ফেভৰেট বলিউড ছিংগাৰ হ'ল অৰিজিত সিং আৰু ফেভৰেট বলিউড ফিমেল ছিংগাৰ হ'ল শ্ৰেয়া ঘোষাল। ফেভৰেট আছামিজ ছিংগাৰ হ'ল জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতা। বন্ধুসকল, সৌৰভী দাসৰ এটা নিজা ইউটিউব চেনেল আছে। সৌৰভী দাসৰ ইউটিউব চেনেলটোৰ নাম হৈছে সৌৰভী দাস। সৌৰভী দাসৰ ইউটিউব চেনেলটোত প্ৰায় 1,50,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। সৌৰভী দাসৰ চেনেলটোত তেওঁ ব্লগ ভিডিঅ' আপলোড কৰে। এইখিনি আছিল সৌৰভী দাসৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।